আপুনি বাৰু জানেনে গেছ চিলিণ্ডাৰৰ ৰং ৰঙা হয় কিয়? ডক্টৰসকলে চিকিৎসালয়ত কিয় বগা ৰঙৰ কাপোৰ পিন্ধে? আৰু বিশ্বৰ তীব্ৰ গতিত যোৱা পক্ষী কোনটো? এনেকুৱা আচৰিত ৰহস্য জানিবলৈ সংযোগ হৈ থাকক আমাৰ সৈতে। প্ৰথম সত্য, গেছ চিলিণ্ডাৰ আমি ব্যৱহাৰ কৰোঁ খাদ্য বনোৱাৰ বাবে। কিন্তু আপোনাৰ মনত কেতিয়াবা প্ৰশ্ন উদয় হৈছে চাগে যে গেছ চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? গেছ চিলিণ্ডাৰবোৰ ৰঙা হোৱাৰ প্ৰথম কাৰণটো হৈছে ৰঙা ৰঙে বিপদৰ সংকেত বুজায়, সেইবাবে গেছ চিলিণ্ডাৰবোৰ ৰঙা ৰঙৰ হয়। দ্বিতীয় কাৰণটো হৈছে গেছ চিলিণ্ডাৰবোৰ সোনকালে চিনি পাবৰ বাবে ৰঙা ৰং ব্যৱহাৰ কৰা হয়। দ্বিতীয় সত্য, আপোনাৰ মনত প্ৰশ্ন উদয় হৈছে চাগে ডক্টৰসকলে কিয় বগা ৰঙৰ কাপোৰ পিন্ধে? ডক্টৰসকলে এইবাবে চিকিৎসালয়ত বগা ৰঙৰ কাপোৰ পিন্ধে যাতে কোনো কেমিকেল জাতীয় পদাৰ্থ পৰিলে গম পোৱা যায় এইটো কি কেমিকেল জাতীয় পদাৰ্থ। তৃতীয়তে, বগা ৰঙে শান্তিৰ প্ৰতীক বুজায়, এইবাবে চিকিৎসালয়ত ডক্টৰসকলে বগা ৰঙৰ কাপোৰ পিন্ধে। তৃতীয় সত্য, বিশ্বৰ তীব্ৰ গতিত যোৱা প্ৰকৃতি হৈছে ডাৰ্ক হক।